অ কিলিয়াৰা তোক মই বহুত ভাল পাওঁ তই হে কিবা মোক কাম্বা কাম্বা পা হেই বগীপি আকাশত জ্বলি থাকে জোনবেলি তৰা ময়েই তোৰ জীৱনৰ হ'ব লগা দৰা তই আকাশৰ জোনটো আৰু মই ঘৰৰ আগফালে বান্ধি থোৱা ভেকুলী কুকুৰটো নহয় নকবা বগীপি সাগৰত পানী আছে যিমান তোলৈ মৰম আছে মোৰ সিমান দে থিয়েটাৰত ডাইলগ দি থাকিব নালাগে তই যে পূজাত কাপোৰযোৰ দিছিলি কাপোৰযোৰ ডাঙৰ হৈছি দিলীপ তই যে তাতে চিলাব দিছোঁ তই পইচাটো দিবি কিন্তু হ'ব দে দি দিম তোৰ কাৰণে পইচা কিয়া সাত সাগৰ 13 নদী উজলি হৈ পাৰ হ'ব লাগে নহয় পাৰ হৈ যাম বাপৰে তোক ভাল পোৱা দিন ধৰি তহঁতৰ ঘৰৰ প্ৰতিটো বস্তুৱেই মোৰ ভাল লগা হৈ গৈছে তহঁতৰ ঘৰৰ ফাপৰে খোৱা কুকুৰটো এতিয়া মোৰ বৰ মৰমৰ তহঁতৰ বুঢ়া হাওলাটোৱে কেতিয়াবা বাট বিচাৰি নাপালে মই তহঁতৰ ঘৰৰ বাটলৈকে খেদি দি থৈ আহোঁ বগীপি আৰু তহঁতৰ ঘৰৰ যে জাবৰ পেলোৱা পুখুৰীটো তাৰ পৰা ওলোৱা পচা গোন্ধটো যেনেকৈ মোৰ বিৰাট প্ৰিয় হেল্ল' কাঞ্চাদা মই মামাৰ ল'ৰাৰ লগত ফুৰিব আহিছোঁ তোমাক মই পিছত ফোন কৰিম অ'কে বাই কাঞ্চা দা কোন কাঞ্চা এইটো আৰু তোক কিয় ফোন কৰিছি কাঞ্চা মোৰ মামাৰ ল'ৰা দাদা হয় মই জানাততো তোৰ মামাৰ ল'ৰাৰ নাম বিকাশহে আছিল এইটো মামাক তই চিনি নাপাৰে এইটো আমাৰ মাৰ মামাহঁতৰ গাঁৱৰ জেঠি মাকৰ জীয়াকৰ পুতাক তই মোক মিছাতে সন্দেহ কৰা নাথাকো যে মই তোৰ লগত হেই বগীপি তোক মই সন্দেহ কৰা নাই নহয় তোক মই কথাটো সুধছোৱে তই মোক মিছাতে কান্দালি তই মোক পূজাত চিকেন চাওমিন খুৱাব লাগিব কিন্তু হ'ব দে কালি আহিবি পূজাত যি মন যায় তাকে খাব পাৰিবি কালি মই পূজাত যাব নোৱাৰোঁ কালি মই মাৰ লগত এক জেগাত যাব লাগিব ফাচেলিৰ দিনা যাম দে মই অ' কেলিয়াদা বহুত দেৰি হ'ল কোনোবাই দেখা পালে ঘৰত ক'লে মোক ঘৰৰ মানুহ গোটেই আধা মৰা কৰিব তইও যা এতিয়া ময়ো যাওঁ বগীপি পূজা চাব আহিম বুলি কৈছিল ইমান দেৰি ৰখি থাকিলোঁ মই আপিবিলাকক বিশ্বাস কৰিব নোৱাৰি দেই কয় যদি 8টা আহি পাই 10টা তই সদায় সদায় ইমান দেৰি কৰি কিয় আহা মই সেই ৰাতিপুৱাৰ পৰা ৰখি আছোঁ মই নকবি দে কাঞ্চাদা ঘৰত যে ইমান কাম কৰাৰ পিছতো মায়ে কেৱল গালিয়ে ফেৰি থাকে কাম নাই কৰা বুলি অ' কাঞ্চাদা তোক মই বহুত ভাল পাওঁ তইহে মোক কিবা কেম্বা পা হেই তই সদায় সদায় এটা কথা কিয় কৈ থাকা মইতো তোক বহুত ভাল পাওঁ কিন্তু মই কৈ আছোঁ নেকি কাঞ্চাদা এতিয়া কি খোৱাবি কওঁ মই কিন্তু চিকেন চাওমিনহে খাম আৰু 2 প্লেট ঘৰতো বান্ধিলি খাম কিন্তু হ'ব তোক নোখোৱাই মই কাক খুৱাম চিকেন ম'ম' চিকেন বিৰিয়ানী যি খা তই ঐ দোকানী চিকেন চাওমিন 2টা দিবি হা আৰু 2টা বান্ধি দিবি হা এইটো কাঞ্চা দেখোন তই ক'ত থাকা আজিকালি তোক দেখোন দেখাই নাপাওঁ কি খবৰ তোৰ চেঁচা আজি মই ইয়াতে দেখোন দুয়োক চিনি পায় হে বহুমতী ফাট মেলা পাতালে লুকাও মই বগীপিও দেখোন তই আৰু ইয়াতে কি কৰিছা তই মায়েৰ লগত কৰবাত যোৱা কথা নাছিল ঐ কেলিয়া তোক যে মই কৈ আছিলোঁ মোৰ এটা গাৰ্লফ্ৰেণ্ড আছে এইটোৱেইতো মোৰ গাৰ্লফ্ৰেণ্ড ঐ কাঞ্চা কি কৈছা বগীপি তোৰ গাৰ্লফ্ৰেণ্ড বগীপি তোৰ গাৰ্লফ্ৰেণ্ড নহয় বগীপি মোৰ গাৰ্লফ্ৰেণ্ড বগীপি কৌ তই কাৰ গাৰ্লফ্ৰেণ্ড বগীপি তই কাৰ গাৰ্লফ্ৰেণ্ড তই তাৰ নামৰ মই তাৰ গাৰ্লফ্ৰেণ্ড নহয় মই চিকেন চাওমিনৰ গাৰ্লফ্ৰেণ্ড মই চিকেন চাওমিন খাই ভাল পাওঁ হেই বগীপি তোক যে পূজাত মই কাপোৰ দিছোঁ কাপোৰযোৰ কালি ভালে ঘূৰাই দিবি মোক আৰু মিনলৰ দোকানত চিপছ কুৰকুৰে ঠাণ্ডা চকলেট খুৱাওঁতে মোৰ 1500 টকা বাকী হৈছে আৰু সেই 1500 টকাও তই দিব লাগিব কিন্তু হেই বগীপি আমাৰ পইচা কেইটা খালি তই এতিয়া কি চাই আছা ঘৰত যাবি যা চিকেন চাওমিন খাই যাব মন আছিল মোৰ বেটি চিকেন চাওমিন খাবাইছে নালগে যা ঘৰত যা কেলিয়া তোক নোখোৱালো ভালেই হ'ল নহ'লে তো আমাৰ পইচাবিলাক মিছা খাই থাকিলে হয় বগীপি মোৰ বহুত পইচা খালে কাঞ্চা তোৰ অকল পইচা গেছি ভালেই হৈছে মোৰ পইচাৰ লগতে মোৰ দেহাও গেছি সিহঁতৰ ঘৰৰ চিলিণ্ডাৰ শেষ হ'লি চিলিণ্ডাৰটো আনবাও মোকেই মাতে চাউল শেষ হ'লে মিলত ধান বানবাও মোকেই মাতে আনকি মায়াক দেউতাক ঘৰত নাথাকিলি গোহালিৰ গোবাৰখিনি পেলাবাও মোকেই মাতে হাই বন্ধুসকল আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন আৰু লগতে শ্বেয়াৰ কৰিব আৰু নতুনকৈ আহিবলগীয়া ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ঘণ্টা বুটামটো টিপি দিব ধন্যবাদ।